যদি এজন মুখ্যমন্ত্ৰীয়ে দেশকে মিছা কথা কয় যে তেওঁৰ ওচৰত যিটো বোমা আছে যিটো এটম বোমা নহয় এইটো ফাঁকা ফটকা। হেল্ল' গাইজ, আমি এতিয়া গোগামুখলৈ আহিছোঁ। বা আৰু মা মোৰ লগত আহিছে। গোগামুখ হনুমান মন্দিৰলৈ আহিছোঁ আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব। আমি খোজকাঢ়ি আহি থাকোঁতে মাজতে টমটম এখন পালোঁ আৰু টমটমতে উঠি ল'লোঁ। এয়া চাওক, আমি এতিয়া ঢকুৱাখানা চাৰিআলিলৈ আহি পালোঁহি আৰু টমটম ভাড়া দিবলৈ আমাৰ হাতত খুচুৰীয়া পইচা নাছিলে। সেইকাৰণে দোকানতে পানীৰ বটল কিনি ল'লোঁ আৰু এয়া চাওক কেনেকৈ ঘামি আছোঁ মই, ইমান গৰম কি ক'ম আৰু। এতিয়া আমি ঢকুৱাখানা চাৰিআলিতে আছোঁ। আমি এতিয়া আহি আছোঁ গোগামুখ হনুমান মন্দিৰলৈ আৰু এয়া চাওক আমি গোগামুখ চাৰিআলিলৈ আহি পালোঁহি আৰু ইয়াতে নামিলোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ, ভিডিঅ' বনাই আছোঁ মই। এয়া চাওক পিছফালে আমাৰ মা আহি আছে। ব'লক আমি এতিয়া যাওঁ হনুমান মন্দিৰলৈ, আপোনালোকে চাই থাকিব, মই দেখাই যাম। এয়া চাওক ৰাইজ, আমি এতিয়া আহি পালোঁহি হনুমান মন্দিৰলৈ আৰু এয়া দেখিছে আমাৰ বাই ৰৈ আছে আৰু এয়া আমাৰ মা। এতিয়া বাহিৰতে মই ভিডিঅ' বনাই আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। চাওক 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 আৰু মন্দিৰলৈ নিবলৈ ইয়াতে বস্তু কেইটামান লৈ লৈছোঁ। কি লৈছে? কল লৈছে, ধূপ লৈছে আৰু কিবা কিবি চাওক, এয়া দেখাই দিছোঁ আপোনালোকক। এইবোৰ আমি লৈ ল'লোঁ। ব'লক আমি এতিয়া মন্দিৰলৈ সোমাই যাওঁ। মন্দিৰলৈ সোমাই যোৱাৰ আগতে আমি হাত ভৰি ধুই লৈছোঁ আৰু আমাৰ মাও আহি আছে হাত ভৰি ধুবলৈ। আমি কাক লগ পালোঁ জানেনে ৰাইজ? অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ। এয়া চাওক মেডি আহি গোট খাই আছে। অখিল গগৈ ডাঙৰীয়াই কি ক'লে শুনো আহক। এই দুটাৰ ভিতৰত কাইলৈ এটা হ'বই লাগিব আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছিলে কথাটো হয় নহয়। এতিয়া আমি সেইকাৰণে মুখ্যমন্ত্ৰীয়ে বহুতবাৰ কৈছিলে নে নাই? কমেও 100বাৰমান কৈছে হয়নে নহয় কওক? গতিকে যদি এজন মুখ্যমন্ত্ৰীয়ে দেশকে মিছা কথা কয় যে তেওঁৰ ওচৰত যিটো বোমা আছে যিটো এটম বোমা নহয় এইটো ফাঁকা ফটকা। যদি ফাঁকা ফটকা হয় তেতিয়াতো মুখ্যমন্ত্ৰী একদম মিছলীয়া বুলি কাইলৈ প্ৰমাণিত হ'ব। আমি অলপ বহি লৈ প্ৰসাদ খাইছোঁ দেই ৰাইজ। আৰু এয়া চাওকচোন ওপৰত ইমান ধুনীয়াকৈ সজাইছে। বান্দৰ আছে, ময়ূৰ চৰাই আছে আৰু বাঘ আৰু সঁচি গছ নিচিনা লাগিছে চাওকচোন ৰাইজ। আৰু ইমান আহল বহল জেগাটো সঁচাকৈ বহুত বেছি ভাল লাগিছে। ইমান ধুনীয়াকৈ বনাইছে।
আমি এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ নিবলৈ ইয়াতে বা আৰু মায়ে ফল মূল কেইটামান কিনি লৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।